যুৱকৰ মৃত্যু হৈছে আপোনাৰ কোন হয়? মোৰ ভাইটি। ভাইটি হয়। কেনেকৈ ঢুকালে কি হ'ল? এতিয়া মানে ৰাতিপুৱাহে মোক ফোন কৰি কৈছে, ৰাতিপুৱা 7:30-7:30 বজাত মোক ফোন কৰিছে ৱেলনেছ চেণ্টাৰৰ পৰা। আজি 7-8 মাহ ধৰি ঠিকে আছিলে। হঠাৎ ৰাতিপুৱা মোক ফোন কল আহিছে, মানে মোৰ জনামতে সিহঁতক কোৱা মতেও ৰাতিপুৱা 6টামান বজাত পানী খাইছে বোলে। পানী খোৱাৰ পিছত অলপ ৰেষ্ট লোৱাৰ কাৰণে শুলে। তাৰপিছত ৱৰ্কআপত যোৱাৰ কাৰণে ৰাতিপুৱা সিহঁতে 8টামান বজাত জগাব যাওঁতে মানে ল'ৰাটো মানে শ্বাস লোৱা নাই আৰু। তাৰপিছত সিহঁতে আহি ইয়াত মোক মেডিকেলৰ এমাৰ্জেঞ্চি মাতিলে GMC। তাৰপিছত মোক ক'লে আহি আছোঁ, আপোনালোকে লৈ আহক। তো GMCত আহি পাইছোঁ, ল'ৰাটো মানে অলৰেডি ডেথ হৈ আছে। তো এতিয়া মানে এতিয়ালৈকে একো কিবা পোৱা নাই আৰু বৰ্তমান। এতিয়া সিহঁতকো মই দুখটো নিবিচাৰোঁ বা কিবা হৈছে বুলি নকওঁ, কিন্তু মানে এতিয়া ৰিপৰ্টটোলৈকে বাছ চাই থাকিব লাগিব। আৰু এনেকৈ প্ৰমাণো পোৱা নাই বৰ্তমান। আমাক সিহঁতে ডেইলি ভিডিঅ' দিয়ে বা ল'ৰাটো নাচিলেও বা কিবা এটা ফটো আপডেট দি থাকে আৰু সিহঁতে মানে ল'ৰাটো কেনেকৈ আছে, ভালে আছেনে বেয়া আছে, বা স্বাস্থ্য পাতি কেনেকুৱা আছে, মানে ডেইলি আপডেট দি আছিলে। হঠাৎ মানে আজি মানে মই অফিচত ওলাই যাব লওঁতে মানে মোক ফোন কৰিলে, ক'লে ল'ৰাটো এমাৰ্জেঞ্চিত তোমালোকে মেডিকেললৈ আহক, GMC লৈ যাব, এইটো কথা ক'লে আৰু বাকী এতিয়ালৈকে একো কিবা পোৱা নাই। মানে সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে ৱেলনেছ চেণ্টাৰসমূহক দুখ দিয়ে, মানে মাৰপিট কৰা ঘটনা হয় বুলি। এতিয়ালৈকে মাৰপিটৰ চিনটো পোৱা নাই আৰু এতিয়া মানে ক'ব নোৱাৰিম, মানে এতিয়া ক'ব নোৱাৰি। কিবা বেমাৰ চেমাৰ আছিল নেকি? বেমাৰ আছিল নেকি মানে এতিয়া বেমাৰটো সিহঁতে ট্ৰিটমেণ্ট কৰি আছে আৰু বেমাৰটো মানে এতিয়া কি আছিল কি হোৱা নাই আমি লগত নাথাকোঁ যে। একচুৱেলি সিও চেণ্টাৰত থাকে, আমি থাকোঁ ঘৰত। এতিয়া সিহঁতৰ তাৰ গাত কি বেমাৰ আছিলে সিহঁতে বডি চেকআপ কৰি থাকে। এতিয়া সিহঁতে ফুল্লি বডি চেকআপ কৰি আছে নে কৰা নাই সেইটো মই গম নাপাওঁ, কিন্তু ইয়াতে আপডেটো দি থাকে, মানে ল'ৰাটো ভালে আছে। কিমান বয়স হৈছিলে? 25-24 এনেকুৱা হ'ব। তাতে এতিয়া 7-8 মাহ ধৰি আছে আৰু। মানে ৱেলনেছ চেণ্টাৰৰ কোনো দুখ নাই মানে এতিয়ালৈকে দুখটো মানে জাপি দিব পৰা নাই, মানে এতিয়ালৈকে বৰ্তমান একো প্ৰুফ আমাৰ হাততো নাই। আপোনালোকৰ সন্দেহ কি? সন্দেহ মানে আৰু বেয়া লাগিছে এইটোৱে, মানে ৰাতিপুৱাৰ সময়ত আমাক হঠাৎ ফোন কৰি, মানুহ মৰাৰ সময়তে ফোন কৰিছে। যদি মনটো এটাই বেয়া লাগে, মানে ৰাতিপুৱা যদি আগতে বা ৰাতিতে যদি কিবা বেমাৰ আছিলে বা গাটো বেয়া আছিলে তেতিয়াহ'লে জনাই দিলে অলপ ভাল আছিলে, কিন্তু হঠাৎ মৰাৰ পিছত আমাক জনাই দিয়াৰ কাৰণে অলপ বেয়া লাগিছে আৰু এইটোৱে। মানে যদি কিবা এটা বেমাৰো হ'লে হয় ট্ৰিটমেণ্ট কৰিব পাৰিলোঁ হয় ক'ৰবাত হ'লেও, বা নিব পাৰিলোঁ হয়, বা সিহঁতে যদি অসুবিধা সিহঁতৰ হাতৰ পৰা যদি গাড়ী বা পইচাৰ কিবা ক্ষেত্ৰত যদি সিহঁতে নিব পৰা নাছিল তেতিয়া আমাক ডাইৰেক্ট জনাই দিলে হয়, তেতিয়া আমি স্পটত মেডিকেলত য'তে হওক আমি চিকিৎসা এটা ল'ব পাৰিলোঁ হয়। কিন্তু সিহঁতৰ গাত কি দুখ আছে এইটো মোৰ ক'ব বৰ্তমান এতিয়া কিবা পোৱা নাই, কিন্তু এতিয়া বেয়া লাগিছে মানে ৰাতিপুৱাৰ সময়তে আমাক মৰাৰ পিছত মানুহটো জনাই দিয়াৰ কাৰণে।